আজি আহিছোঁ বেংগল চাফাৰী আপোনাৰ দেখাবলৈ চেষ্টা কৰিম কি আছে ইয়াত। হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। আজি আপোনালোকক লৈ আহিছোঁ পশ্চিমবংগৰ শিলিগুৰি, য'ত জীৱ জন্তুৱে মুক্তভাৱে বিচৰণ কৰি থাকে, বেংগল চাফাৰী। যদি আপোনালোকে ইয়ালৈ আহিম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে টিকট ক'ত পাব, কেনেকৈ আহিব আৰু কি কি খাবলৈ পাব আৰু কি কি বস্তু দেখিবলৈ পাব, তো এই ভিডিঅ'টো আপোনালোকে লাষ্টলৈ চাই থাকিব, তেতিয়াহে আপোনালোকে গম পাব। যদি আপোনালোকে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি আপোনালোকে NJP ৰেলৱে ষ্টেচনৰ পৰা আহে তেতিয়াহ'লে তাৰ দূৰত্ব হ'ব 17 কিলোমিটাৰ আৰু শিলিগুৰিৰ পৰা আহিলে আপোনালোকৰ হ'ব 11 কিলোমিটাৰ। বেংগল চাফাৰীক উদ্বোধন কৰা হৈছিল 2016 চনৰ 23 জুন তাৰিখে আৰু ইয়াৰ মাটিকালি হ'ল 297 হেক্টৰ। টিকেট লৈ আমি ভিতৰলৈ সোমাই আহিলোঁ। ইয়াত আপোনালোকে বৰ্ডখন দেখিছে নহয়, ইয়াতে মানে বাছৰ টিকেট দিয়া হয়, চিট নম্বৰ দিয়া হয়। ইয়াৰ আগত দেখিছেনে গাড়ীবিলাক এনেকৈ ৰাখিছে। ইয়াতে আমি যাব লাগিব, মানে ভিতৰলৈ জংঘলৰ ভিতৰত সোমাই যাব লাগিব চাবৰ কাৰণে। এয়া আপোনালোকে দেখিব পাই আছে এণ্ট্ৰি টিকেট 100 টকা ল'লে দুজনত, 50 টকাকৈ। আৰু গান চাফাৰীৰ কাৰণে আমি টিকেট ল'লোঁ 800 টকা পৰিলে দুজনত, 400 আৰু এয়া হৈছে গাড়ীৰ চিট নম্বৰ দিলে আমাক। এয়া হ'ল বেংগল চাফাৰী টিকেট প্ৰাইচৰ লিষ্ট, আপোনালোকে চাই লওক। এয়া চাই লওক কিমান সুন্দৰ, একদম ধুনীয়া পৰিৱেশ, মানে এই চাৰিওফালে সেউজীয়া। আৰু এয়া আমি আহি আছোঁ বাছত উঠিবৰ কাৰণে, বাছৰ কাৰণে ৰৈ আছোঁ। এই বাছ আৰু গাড়ী এইবিলাক দেখিছে, ট্ৰেভেলাৰবিলাক ৰৈ আছে। এখনতে যাব 1433। আয়ো দে এইখন আছে সৰু ল'ৰা ছোৱালী খেলিবৰ বাবে, এখন খেলা ধূলা কৰা পাৰ্কখনো বনাই ৰাখিছে। ইয়াত চাওক, এইবিলাক গাড়ী ৰাখিছে, লাগি আছে মানে টিকেট অনুযায়ী 200 টকীয়া, 250 টকীয়া টিকেট, 450 টকীয়া টিকেট। আমি মানে এতিয়া 450 টকীয়া টিকেটটো কৰিলোঁ। এতিয়া এখন গাড়ী আছে 1433, এই গাড়ীখন ৰেডি হৈ আছে। আমাৰ আয়ুৱে এইবিলাক দেখি মানে ইমানে উৎপাত হৈছে খেলিবৰ কাৰণে, দেখিছে নাই? ইয়াত উঠি ওপৰৰ পৰা তাই মানে নামিব লাগে, দেখিছে নহয়? তাই খেল চাওক। কিবা খাবলৈ হয় ইয়াত, কফি চফি খাব পৰা যায়। ইয়াৰ আছে এডভেঞ্চাৰ, এইফালে চাই লওক। গাড়ীবিলাক ইয়াতে লাগি থাকে এনেকৈ। ইয়াৰ পৰাই মানে আপোনালোকক লৈ যাব ইয়াৰ ভিতৰলৈ চাফাৰী কৰিবলৈ, এইফালে ভিতৰলৈ যোৱা হয় এইটো ৰাস্তা। এখন টয় ট্ৰেইন ৰাখিছে ইয়াত, বাকী চিৰিয়াখানাৰ নিচিনা বস্তু ৰাখিছে। সেইখন ওলমা দলংখন বনাই ৰাখিছে দেখিছেনে? এতিয়া যাওঁ আমি এডভেঞ্চাৰ ফালে। অৱশেষত মানে টাইম হৈ গ'ল, এয়া বাছ আহি গ'ল। টিকেট চেক কৰিছে আমাৰ, চিট নম্বৰ চেক কৰি আমাৰ চিটত বহিবলৈ দিছে। আমি এতিয়া চিটত বহিবলৈ কাৰণে গৈছোঁ আৰু চাই থাকক। বাকীখিনি আপোনালোকক দেখাই যাম, কি কি দেখিবলৈ পাওঁ গোটেইখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এতিয়া জংঘলৰ মাজলৈ লৈ যাব, গাড়ীৰ ভিতৰত চেফটি কৰি, দৰ্জা বন্ধ কৰি। আমি এতিয়া বাছত বহিলোঁ দেই, বাছত বহিলোঁ গৈ দিয়া। দেখিলা নাই? এয়া আপোনালোকে দেখিছে মানে ইয়াত মানে হৰিণা আৰু ময়ূৰ চৰাই, তাৰপাছত আপোনালোকৰ ইয়াৰ বাঘ আৰু হাতী, এইবিলাক কি কি ওলাব আৰু। আজি যিখিনি দেখিলোঁ আপোনালোকে দেখিছে আৰু ইয়াত কেমেৰাৰ সন্মুখতে আপোনালোকক দেখাই গৈ আছোঁ। ইয়াত চাই যাওক।
ইয়াত হৰিণাবিলাক দেখিছেনে কিমান ধুনীয়াকৈ মুক্ত মানে তেওঁলোকে ফুৰি ফুৰিছে মানে ঘাঁহ খাই জীয়াইছে আৰামত শুই আছে তেওঁলোক চাই লওক এইফালে কি ধুনীয়া ইয়াতে আমাৰ বাছৰ সন্মুখতে ইয়াত আহি ওলালে ইয়াত ভালুক ইয়াত দেখিছে নাই আমাৰ আয়ু উৎপাত চাবৰ কাৰণে এয়া হ'ল ভালুক আমাক দেখি মানে পলাইছে আৰু क्या कर सकता है ये বাকী আমি হাতী দেখা নাপালোঁ মানে ক'ত গ'লে সেইখিনি জংঘলৰ মাজত থকাৰ কাৰণে আমি দেখা নাপালোঁ ইয়াত আহিলোঁ আমাক এতিয়া লৈ আনিলে ইয়াত ৰাখি দিলে পাছত অলপ আমি ভিতৰতে থকা মানে পাৰ্কখনতে ঘূৰিলোঁ কি আছে ন ভিতৰত চাবৰ কাৰণে আহিছোঁ আমি ভিতৰত মানে যি জীৱ জন্তু ৰাখিছে তেওঁলোকে চৰাই ৰাখিছে সাপ ৰাখিছে সকলোখিনি আমি এতিয়া চাম আপোনালোকে চাই থাকক তেতিয়াহে আপোনালোকে দেখিবলৈ পাব আমাৰ আয়ুৱে মানে বহুত ফূৰ্তি কৰিছে আজি একদম ফ্ৰীকৈ ঘূৰিব পাইছে কাৰণে বহুত ফূৰ্তি লাগিছে তাই দেখিছে নহয় মাতি দিয়া মাতি দিয়া ৰং লাগিব এয়া হ'ল শগুন শগুন কিজনী ইয়াৰ ভিতৰতে সোমাই ৰাখিছে ইমান ডাঙৰকৈ মানে ডাঙৰকৈ এটা পিঞ্জৰা বনাই ৰাখিছে তাৰ ভিতৰত এয়া শগুন ৰাখিছে এয়া হ'ল অজগৰ এয়া দেখিছেনে অজগৰ ৰাখিছে এয়া অজগৰ সাপ কি ধুনীয়াকৈ শুই আছে এয়া চাওক মাথা উঠাই একেবাৰে ডিঙি উঠাই ৰাখিছে নে उसके ऊपर पूरा वो पूरा मुर्गी के ऊपर पूरा ये ले लिया पूरा एकदम अटेंशन हो गया मुर्गी का पूरा